নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালেই আছে আৰু কুশলে আছে। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ এখন শাৰীৰ পৰা কেনেকৈনো এযোৰ ধুনীয়া মেখেলা চাদৰ বনাই ল'ব পাৰি তাৰে এটি ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে চাব। আৰু যদি ভাল পায় আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে পেজখন ফ'ল' কৰি দিব। আৰু এইটো আপোনালোকৰ কাৰণে বহুত উপকৃত হ'ব বুলি ভাবিছোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকে। আৰু দেখিছেনে, এই শাড়ীখন আমাৰ খুৰাহঁতৰ বোৱাৰীজনী ভাগৰ। এই শাড়ীখন অকণমান মানে কিছুমান শাড়ী যে থাকে চুটি, তেনেকুৱা ধৰণৰ কোচ বেছিকৈ নবহে শাড়ী, যিহেতু কোচ বেছি হ'লেহে পিন্ধিবলৈ ভাল হয় আৰু কোচ যদি কম হয় পিন্ধিবলৈ অসুবিধা হয়। সেয়েহে তাইক মেখেলা চাদৰ বনাই দিব লাগে। আৰু ফুলটো চাওকচোন কিমান ধুনীয়া হাতে কৰা, এয়া চাওক। ইয়াতে তাই পাছত মই এতিয়া বনাই দিম, তাই নিজে দহি আৰু ইয়াতে ষ্টন লগাই ল'ব। এইটো চাওকচোন ইমান ধুনীয়াকৈ আছে। এইখিত তাই ধুনীয়াকৈ লগাই ল'ব। আৰু যিহেতু শাড়ীখনত ফুলবিলাক হাতেৰে কৰা, এইটো পুৰণ চিলাই কৰা, এয়া দেখিছেনে। আৰু মই কেনেকৈ কি কৰিম, কাপোৰযোৰ মেখেলা এখনৰ জোখত মেখেলাখন কাটি দিম আৰু চাদৰখন বাকী থাকি যাব। আপোনালোকেও যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কিছুমান শাড়ী মানে পিন্ধিবলৈ দিগদাৰ হয় ন, কিছুমানৰ কাৰণে আকৌ বহুত দীঘল হয় আৰু কিছুমানৰ কাৰণে ঠেক হয় বা চুটি হয়, তেনেকুৱা ধৰণৰ হেৰিত মানে শাড়ীবিলাক আপোনালোকে ধুনীয়াকৈ মেখেলা চাদৰ বনাই ল'ব পাৰিব। এই শাড়ীখন এতিয়া মেখেলা চাদৰ বনাই দিম মই। বাকী তাই দহি আৰু ইয়াতে ষ্টন লগাই ল'ব, বহুত বেছি ধুনীয়া লাগিব। যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ হ'ব আপোনালোকক দেখাম বাৰু, কেতিয়াকৈ সম্পূৰ্ণ কৰিব পাৰোঁ। মই এতিয়া কাটি কৰি দিম, চিলাই কৰি আপোনালোকক দেখাম কাপোৰযোৰ আৰু কেনেকুৱা হয় জনাব। যদি ভিডিঅ'টি চাই ভাল পায় আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই কাটি লওঁ। কাটি লোৱাটো মই ভিডিঅ'টো কৰি নেদেখাওঁ, আপোনালোকক কাটি কৰি চিলাই হোৱাৰ পিছত আপোনালোকক ভিডিঅ'টো দেখাম। আৰু মেখেলাখনৰ জোখত মেখেলাখনে কাটি ল'ম আৰু বাকীডোখৰ চাদৰলৈ ওলাই যাব। আৰু আপোনালোকে এনেকৈ বনাই ল'ব পাৰিব, বহুত ভাল হয়। মই আগতো এখন শাড়ীৰ পৰা মেখেলা চাদৰ বনাইছোঁ, দিছোঁ ভিডিঅ', আপোনালোকে চাগে নিশ্চয় চাইছে। আৰু আছে তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দিম বাৰু। যদি আপোনালোকে প্ৰথম চাই থাকে মোৰ ভিডিঅ'বিলাক, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চালে পেজখন ফ'ল' কৰি দিব। আৰু ব'লকচোন এতিয়া মই কাপোৰযোৰ চিলাই কৰি ৰেডি কৰি লওঁ। আৰু এয়া চাওকচোন, এয়া মই দেখিছেনে, এয়া চাওক মেখেলাৰ জোখত এই গোটেই কৰি লৈছোঁ। এখন মেখেলাখনৰ জোখত এয়া জোখ কৰি লৈছোঁ। এয়া কাটিম এতিয়া মই, এইখিনিতে চিন দি থৈছোঁ। এয়া দেখিছে নহয়, এয়া কাটি ল'ম, বাকীখন চাদৰ হ'ব। এয়া চাওকচোন কাপোৰযোৰ বনাই হৈ গ'ল, মানে শাড়ীখন কাটি এয়া বনাই হৈ গ'ল মেখেলা চাদৰ। এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। খুব ধুনীয়াকৈ এতিয়া পিন্ধিব পাৰিব। শাড়ীখন সৎ ব্যৱহাৰ হ'ব, নহ'লে এই শাড়ীখন তাই বোলে বহুত বছৰে হ'ল সোমাই আছে, 5-6 বছৰ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, এয়া চাওক। আৰু ইয়াতে দহি গাঁঠিব লাগিব, তাই দহি গাঁঠিব নিজেই। আৰু ইয়াতে ষ্টন লগাই দিব আৰু তেতিয়া মই দেখাম বাৰু সম্পূৰ্ণ হ'লে। এতিয়া এয়া মোৰ কাম আছিলে ইমানখিনি কৰি দিয়া আৰু মই এয়া কৰি দিলোঁ। বাকী আপোনালোকক পাছত মই কাপোৰযোৰ যেতিয়া ধুনীয়াকৈ আকৌ দহি গুঠি হ'ব তেতিয়া বাৰু ফটো দিম। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।